প্ৰিয় ৰাইজ, সকলোকে সুপ্ৰভাত জনাই মোৰ অন্য এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱা আজি সোনকালে গা পা ধুই উঠি ধূপ ধূনা জ্বলাই ল'লোঁ। তাৰপাছত এয়া মা আৰু মই পাকঘৰত লাগি গৈছোঁ। ৰাতিপুৱা সময়খিনিত যিহেতু খোৱা বোৱা অকণমান ব্যস্ত হ'ব লগা হয়, গতিকে দুয়োজনেই লাগি যাওঁ আৰু। বহুত বেছি চৰ্দি লাগি আছে, সেইকাৰণে কথাবোৰো ভালদৰে স্পষ্ট হোৱা নাই, নিজৰে কিবা আনকমফৰ্টেবল লাগি আছে। খাই কৰি আজৰি হৈ এয়া মই এল'ভেৰা আৰু হালধি লগাই আছোঁ। গৰম দিনত এনেও স্কিনৰ সমস্যা ধেৰ হয়, সেইকাৰণে ভাবিছোঁ আজি অকণমান স্কিনখনৰ যতন লওঁ। আৰু ধুই পখালি অহাৰ পাছত যে ইমান মুকলি মুকলি লাগিছে নহয়, কিন্তু হাতৰ অৱস্থা দেখিছেনে, হালধি লাগি গ'ল গোটেই। সদায় ভাবোঁ স্কিনত অকণমান আইচ লগাম, যিহেতু এতিয়া গৰম দিন, কিন্তু সময় নিমিলে মানে এলাহত থাকে মোৰ কিছুমান কাম, সময় ধেৰ থাকিলেও, আৰু সেইকাৰণে আজি অলপমান লগাই লৈছোঁ। আৰু হালধি মোৰ গোটেই চাদৰে তাদৰে লাগিলে দেখিছেনে, অকণমান পৰিলে সেয়া নাযায় আৰু ৰ'দলৈ অকণমান ওলাই আহি চাইছোঁ, বহুত বেছি ভাল লাগিছে। তাৰপাছত এয়া মানুহজনৰ লগত আহিলোঁ মই অলপ ফুৰিবলৈ বুলি, মানে আজি আমাৰ পেহীহঁতৰ নাতিনীয়েকৰ অন্নপ্ৰাশন, গতিকে দুয়োজন তালৈকে ওলাই আহিলোঁ। তেওঁলোকৰ ঘৰত নহয় অৱশ্যে, তেওঁলোকৰ নিজা ধাবাতে পাৰ্টি দিছিলে, আৰু তালৈকে আহিলোঁ। মানুহজন আৰু মই দুয়োজন আহি পাই ইয়াতে অলপ বহিলোঁ। গাটো বৰ বিশেষ ভাল নহয়, এইকেইদিন অকণমান চৰ্দি লাগি আছে। চৰ্দি লাগি থাকিলে জানেই আৰু কেনেকুৱা অশান্তি লাগি থাকে, তথাপিও আহিছোঁ, ঘৰৰ মানুহ যিহেতু। এনেইতো যোৱা নহয়, গতিকে অনুষ্ঠান প্ৰতিষ্ঠানবিলাকলৈতো যাবই লাগিব। তাৰপাছত এয়া ধুনীয়াকৈ খাই ল'লোঁ দুয়োজনে। খাই বৈ উঠি অলপ বহিছোঁ, বাহিৰত যিহেতু বহুত বেছি গৰম, অলপ ওলাই যাওঁ বুলি ভাবিলেও নোৱাৰি। খাই বৈ উঠি এয়া ঘৰলৈ বুলি আহিলোঁ। ঘৰলৈ অহাৰ সময়ত মানুহজনে ক'লে ওচৰতে এখন কালিকা থান আছে, ব'লা সোমাই যাওঁ। অৱশ্যে মাছ মাংসৰে ভাত খাই অহাৰ কাৰণে আমি সেৱা কৰা নাই, অলপ চাই গ'লোঁ। পৰিৱেশটো ইমান বেছি ঠাণ্ডা, লগতে ইমান ধুনীয়া চাওকচোন। নামঘৰ মন্দিৰ এই ঠাইসমূহত বেছি পবিত্ৰ লাগে আৰু আহিলেও শান্তি লাগে, হয়নে? আৰু এতিয়া যিহেতু গৰম, গতিকে গোটেই পৰিৱেশটো ঠাণ্ডা, যিহেতু গছ গছনি বেছি আছে, আৰু এই গণেশ মন্দিৰভাগ একদম ডাঙৰকৈ বনাই থৈছে। আৰু আমাৰ গাঁৱে ভূঞে থকা এই মন্দিৰ নামঘৰসমূহ যদি অকণমান উন্নয়ন হ'ল হয় নহয়, ইমান বেছি ভাল লাগিলে হয়। আৰু এয়া হৈছে কালী মন্দিৰ। আৰু এয়া ঘৰলৈ অহাৰ পাছৰ ৰাস্তাটোত ইমান বেছি ধুনীয়াকৈ সোণাৰু ফুলি আছে নহয়, সোণাৰুৱে একেবাৰে হাঁহি আছে, ফুলবোৰ দেখি যে মই ৰ'বই নোৱাৰোঁ। আৰু ৰাস্তাটো চাওকচোন, ইমান ধুনীয়া লাগিছে। আৰু মানুহজনক ক'লোঁ যে মোক সোণাৰু ফুল লাগিব, গতিকে ৰখাই লৈ এয়া মোৰ কাৰণে সোণাৰু ছিঙি আছে। ছিঙিবলৈ বেয়া লাগে যদিও, কিন্তু মোক বহুত বেছি মন গৈছিল ল'বৰ কাৰণে সোণাৰু ফুল। তেওঁ কৈছে ধেমালিতে, যি দেখিছোঁ তোমাক সৰগৰ পৰা তৰাটো আনি দিব লাগিব। মই কৈছোঁ নালাগে দিয়া, মোক ফুলপাহ আনি দিলেই হ'ব। আচলতে সুখী হ'বলৈ বহুত বেছি একো নালাগে, স্বামী স্ত্ৰীৰ মাজত যে সৰু সৰু সুখবোৰতেই সুখী হ'ব পৰা যায়। আৰু মই নিজকে বহুত বেছি সৌভাগ্যশালী বুলি ভাবোঁ, তেওঁৰ নিচিনা এজন জীৱন সংগী পাইছোঁ মই। তাৰপাছত এয়া ঘৰলৈ অহাৰ পাছত আমাৰ জেঠাই ছোৱালী, বা আৰু ভিনদেউ, আমাৰ জীও, সকলোবিলাক আহিছে, তেওঁলোকক চাহ দিলোঁ। সকলোৱে চোতালতে বহি অকণমান কথাৰ আড্ডা মাৰিলোঁ। বাৰু আজিলৈ ইমানেই, ভালে থাকক সকলো, বাই।